Hello guys, welcome back to our channel. আজি মই আপোনালোকৰ মাজত আকৌ এটি নতুন ৰেচিপি লৈ আহিছোঁ আৰু আজি মই ঘৰতে কেনেকৈ ভ্যানিলা আইচক্ৰীম বনাইছোঁ সেইটো দেখুৱাবলৈ বিচাৰিছোঁ। মইনো কেনেকৈ বনাওঁ তাক জানিবলৈ চাই থাকক সকলোৱে ভিডিঅ'টো। মই ইয়াত 2 কাপ হুইপ ক্ৰীম লৈছোঁ। ইয়াত ডেইৰী আৰু নন ডেইৰী দুয়োটা ল'ব পাৰিব। আৰু মই এতিয়া ইলেক্ট্ৰিক বিটাৰে বিট কৰি লৈছোঁ ভালকৈ। স্কিনত দেখুৱাৰ দৰে হুইস্কাৰডাল ল'ব পাৰিব আপোনালোকে। সেইডাল অকণমান টাইম বেছি লাগিব। এতিয়া ইয়াত মই অকণমান কনডেন্স মিল্ক দিছোঁ। তাৰপিছত এইখিনি ভালকৈ মিহলি কৰি লৈছোঁ। মই ইয়াত চেনি এড কৰা নাই কাৰণ ক্ৰীমটো অলৰেডি মিঠা হয় আৰু কনডেন্স মিল্কতো মিঠা থাকেই। এতিয়া ইয়াত মই ভেনিলা এচেঞ্চ এচামুচ দিছোঁ। তাৰপিছত অকণমান কালাৰৰ কাৰণে মই য়েলো ফুড কালাৰ দিছোঁ। কালাৰটো ধুনীয়া আহিব তেতিয়া। অপশ্যনেল হয়তো নিদিলেও কথা নাই, দেখিব ধুনীয়া হয় বাবে দিছোঁ। আৰু ওপৰত মই আলমণ্ড আৰু কাজু সৰু সৰুকৈ কাটি দিছোঁ আৰু এতিয়া মিক্স কৰি দিম ধুনীয়াকৈ। এতিয়া মই এটা প্লাষ্টিকৰ কণ্টেইনাৰত দি দিছোঁ। এতিয়া মই এইটো ফ্ৰিজত 7-8 ঘণ্টা ৰাখি দিম। 7-8 ঘণ্টা পিছত মই ফ্ৰিজৰ পৰা উলিয়াই আনিছোঁ আৰু এয়া আমাৰ আইচক্ৰীম ৰেডি হৈ গ'ল। খাবলৈ বিৰাটেই টেষ্টি হৈছিল। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন ঘৰত। আৰু ওপৰত মই গাৰ্নিচিঙৰ বাবে অকণমান আলমণ্ড সৰুকৈ কাটি ছটিয়াই দিছোঁ। আপোনালোকৰ যদি আজি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।